क'क्राझार जिल्लानि सालाकाटि पुलिस आउटपस्टनि सिङाव थानाय नयासारा गामियाव गिख्रंथाव जाथाय। आबाद फोथाराव आखाइ आथिं खुगा खाथेनाय थासारियाव सासे उन्दै हिन्जावसाखौ बोखांनो हानाय जाथाया ओनसोल नाङै फिनजाथाय सोमजिखांहोदों। ओनसोलनि थागिबि रायजो राजाफ्रा उन्दै हिन्जावसाखौ नुसना पुलिसनो खौरां हरनायनि उनाव क'क्राझार पुलिसा RNB सिभिल देहा फाहामसालियाव फाहामथायनि थाखाय थिसननाय जायो। जाथायनि सायाव मिथिनो मोननाय बायदिब्ला सालाकाटि जरेगाव गामिनि सामिनुर इस्लाम मुंनि सासे सुबुङा साथाम लोगो नांनानै जिनाहारि खालामनायनि सन्देह। क'क्राझार पुलिसा जाथायनि सायाव गोख्रों नायबिजिरनाया बे समाव सोलिगासिनो। আমাৰ ৰাতিপুৱা সালাকাটি আউটপোষ্টত 8টা বজাত এটা খবৰ পাইছিলে যে এগৰাকী মাইনৰ লাইক হাত ভৰি বন্ধা আৰু চকু তেনেকৈ বন্ধা অৱস্থাত পোৱা গৈছে বুলি। ইমিডিয়েটলি আমাৰ পাৰ্টি তালৈ গ'ল আৰু তাইক ৰিকভাৰ কৰিলে আৰু বৰ্তমান এডমিট কৰিছে। তাই সম্পূৰ্ণভাৱে কথা ক'ব পৰা অৱস্থাত নাই, কিন্তু আমি কিছুমান ক্লু পাইছোঁ। এতিয়ালৈকে আমি কোনো ছেক্সুৱেল এছল্ট বা এনেকুৱা তাৰ এংগল পোৱা নাই, বা ডক্টৰে এক্সামিনেশ্যন কৰি আছে, কিন্তু তাই কনফেছ কৰা নাই একো এনেকুৱা। আমি চাই আছোঁ কোন হ'ব পাৰে আৰু আমি এপ্ৰিহেণ্ড কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়ালৈকে ছোৱালীজনী অলপ মানে হেৰি হৈ আছে, কথা কমপ্লিটলি ক'ব পৰা নাই, গতিকে কোন হয় আমি অলপ উলিয়াবলৈ চেষ্টা কৰি আছোঁ। খুব সোনকালে আমি ছল্ভ কৰিব পাৰিম কেছটো।